হেল্ল' বন্ধুসকল, পূৰ্ণিমা অফিচিয়েললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ মণিৰে দহি বটা। আৰু মই চক লৈ মানে ষ্টিক ফাইলত এনেকৈ মেৰিয়াই লৈছোঁ খপাকমান, আৰু এনেকৈ পকুৱাই মেলি কাটি লৈছোঁ। তাৰপাছত চক এনেকৈ বাতি লৈছোঁ, আৰু তাৰপিছত কেইটামান বাতিছোঁ আৰু মই তাৰপিছত এইটো সূতাৰে মই বাটো দেখিছোঁ নহয়। এইটো সূতা এনেই বেষ্ট হৈ গৈছিলে মোৰ ওচৰত, তো মই ভাবিলোঁ এনেই বেষ্ট হৈ যোৱাতকৈ মই এইটো সূতাৰে দহি কেইটামান বাতি লওঁ। তাকো এনেকৈ ঊলৰ শ্বল এটা আছিলে, আৰু এইটো মানে সূতাত মই বাতিও মানে বহুত কমফৰ্ট ফিল মানে কৰিলোঁ, কাৰণ মই কেইটামান বাতিছিলোঁ। দেখিছে নহয়, মই কেইটামান বাতি লৈছিলোঁ। চব এনেকৈ বাতি লৈছিলোঁ কেইটামান। চব এনেকুৱা। তো মই এতিয়া ইমান সমানকৈ কটা নাই, আগা পিছা হৈ আছে। যেতিয়া কমপ্লিট বটা হৈ যাব তেতিয়া মই সম্পূৰ্ণকৈ সমানকৈ কাটি ল'ম। চব এনেকুৱাকৈ। আপোনালোকে পাৰিলে এনেকৈ সূতাও লৈ ল'ব পাৰে, যিহেতু মই এনেকৈ সূতা লোৱা নাই, কাৰণ এই সূতাটো মোৰ ওচৰত এনেই আছিলে। আৰু যিহেতু শ্বলখন হৈছে ঊলৰ, মই ভাবিলোঁ যে যেতিয়া ঊলৰ শ্বল হয় তো ঊলৰ সূতা দিলে মানে ভাল লাগিব। আৰু এইটো সূতা সঁচাকৈ মোৰ বহুত ভাল লাগিলে বাতি কিনি। এনেও আগা পিছাও হৈ নাযায়, ধুনীয়াকৈ কটাৰ লগে লগে আৰু সমানকৈ বহিও যায়। আৰু ইয়াত চব তাৰপিছত এনেকৈ মণিবিলাক মই লৈ লৈছোঁ কেইটামান, কাৰণ কেতিয়াবা মণিবোৰ কম বেছি হৈ যায়। তো এনেকৈ মই মাৰ্জিং কৰি লওঁ, এনেকৈ চক পেঞ্চিলৰে দাগ দি লওঁ, নহ'লে স্কেল এখনে দি মানে এনেকৈ এটা হিচাপত দাগ দি মানে দি লওঁ। তাৰপাছত নহ'লে মই একদম সহজ পদ্ধতিৰে কৰোঁ। চক এনেকৈ সময়ো কম লাগিব আৰু সোনকালেও বটা হৈ যাব। এনেকৈ মই বেজীটোৰে জোখ দি মই এনেকৈ এটা এটা বাতি গৈ থাকোঁ। এনেকৈ বাতিলে সময়টোও কম লাগে আৰু কামটো সোনকালে হৈ যায়। তো এনেকৈ মই চুকবিলাক এতিয়া কটা নাই। চক আপোনালোকে এনেকৈ চুকবিলাক ধুনীয়াকৈ যদি কাটি লয় তেতিয়া দহিটো একদম গোল দেখিব। মই এতিয়া কটা নাই বাৰু, একেবাৰে আপোনালোকক আগতো কৈছোঁ যে মই একেবাৰে বাতি মেলিহে ধুনীয়াকৈ সমানকৈ কাটি লওঁ। তাৰপাছতে চক আহক এতিয়া কেনেকৈ মই গাঁঠিটো দিওঁ, কেনেকৈ মানে সূতাডাল ভৰাওঁ, এইবিলাকতো আপোনালোকে সামান্য কথা কিছুমান জানিবই। তথাপিতো মই ভাবিলোঁ যেতিয়া মই কমপ্লিট ভিডিঅ'টো বনাইছোঁ, মই গোটেইখিনি ভালকৈ যাতে আপোনালোকক দেখাব পাৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া ভালকৈ বুজি পাব। চব মই এনেকৈ ভৰাই ল'ম। ভৰাই ল'লোঁ। আচলতে মই সূতাটো এপেচ কৰি কিনে আকৌ ভৰাইছিলোঁ। এপেচ কৰি ল'ম, তেতিয়াহে ধৰক আপোনাক দুডাল কৰি 4ডাল হৈ যাব। চক অলপ দাঁতো হ'ব, গাঁঠিটো দিবলৈ কাৰণেও সুবিধা হ'ব। আৰু অলপ শকত হ'লে মানে গাঁঠিটো দিবলৈ কাৰণে সহজো হৈ যায় বাৰু। চক সেই তলৰ ছাইডটো যিটো আমাৰ থাকে সেইটো গাঁঠি নিদিলেও হ'ব, কাৰণ যেতিয়া আমি দহিটো বাটো তেতিয়া এনেও কাটিবই লাগিব। তো আপোনালোকে গাঁঠিটো নিদিলেও হৈ যাব। চক দুডাল কৰি 4ডাল হৈছে। তাৰপিছত আহক চক মই ওপৰ ফালৰ পৰা নাই ভৰোৱা, কাৰণ মই এইটো তল ফালৰ পৰাই ভৰাম। এনেকৈ ইয়াৰ পৰা এনেকৈ মাৰ্জিং কৰি লওঁ। চক এনেকৈ বেজীটোৰে এইটো এইফালে ভৰাম, তল ফালৰ পৰা ভৰাম। তল ফালৰ পৰা যেতিয়া মই গাঁঠিম তেতিয়া মোৰ গাঁঠিবলৈও সুবিধা হয়, বেকাও নালাগিব। চক পাৰিলে আপোনালোকে এনেকৈ বাতি থাকোঁতে অলপমান সূতাটো ঘূৰাই দিব, ঘূৰাই মেলি গাঁঠিটো দিব। তেতিয়া কি হ'ব, আপোনাৰ জটো নালাগিব আৰু দহিটো মানে সোনকালে বাতিব পাৰিব। চক এনেকৈ ঘূৰাই লওঁ মই অলপ। তাৰপিছত এতিয়া গাঁঠিটো দিম। এপাক, দুগাঁঠি, 3 গাঁঠি, 4 গাঁঠি। তো মই এনেকৈ 4 গাঁঠিমান দি লৈছোঁ। চক এনেকৈ 4 গাঁঠিমান দি ল'ম। 4 গাঁঠিমান দি মেলি মই সূতাটো অলপ ওলাই আছিলে দীঘলকৈ, তো মই ভাবিলোঁ সমানকৈ কাটি ল'ম। সমানকৈ কাটি ল'লে মানে বহুত জোৰকৈ কাটিছোঁ, কিন্তু এনেকৈ সূতাটো কাটি ল'ম। কাটি ল'লে মানে মণিডালত সোমাবলৈ সহজ হ'ব। চব এনেকৈ ভৰাই ল'লোঁ। তাৰপাছত এতিয়া এই বেজী থকাটো ইফালৰ পৰা ভৰাই ল'ম সূতাটো।
এই চব ভৰাই ল'লোঁ আৰু এতিয়া যাতে মণিডাল সৰকি নাযায় সেইবাবে মই ইয়াত আকৌ গাঁঠি দি ল'ম। এগাঁঠি, দুগাঁঠি, তিনি গাঁঠি, চাৰি গাঁঠি, পাঁচ গাঁঠি। মই 5 গাঁঠিমান এনেকৈ দি লৈছোঁ। আপোনালোকে যিমানটো আপোনালোকক যেনেকৈ গাঁঠি আপোনালোকে দিম বুলি ক'লেও পাৰে বাৰু। মই কিন্তু এনেকৈ 5টা গাঁঠিহে দি লৈছোঁ কাৰণ যাতে মণিটো সৰকি নাযায় আৰু সূতাডালো আমাৰ অলপ হেৰি হয় বাৰু, সূতাডাল মিহি হয় যে গাঁঠি দিওঁতে মানে কম হৈ যায়। তো এইটো আমি চব এইটো অলপমান বাচি গৈছিলে, মই এনেকৈ এইটো আপোনালোকক দেখাবলৈ এনেকৈ থৈ লৈছিলোঁ আৰু এইটো চব এইটো এনেকৈ গাঁঠি দি লৈছোঁ। দি মেলি এইটো পকাই মেলি এনেকৈ ধৰি ল'ম। এনেকৈ ধৰি ল'ম। মই টাইট হৈছে নে এবাৰ চেক কৰি চালোঁ বাৰু। তো মই এনেকৈ মাজেৰে নভৰাওঁ, এনেকৈ মই ঘূৰাই এপাক আনি তাৰপিছত এইফালৰ পৰা উলিয়াই এনেকৈ গাঁঠিটো মাৰোঁ। কাৰণ মাজত ভৰাই দিলে কি হয়, পাছত দহিটো কাটি দিয়া সময়ত আপোনালোকৰ ফাঁক হৈ থাকে আৰু সেই ফাঁক হৈ থাকিলে দহিটো চাবলৈও ভাল নালাগে। তো মই এনেকৈ টাইট কৰি লৈছোঁ অলপমান। তাৰপিছত দুপাক, তিনিপাক, তাৰপিছত এইটো মই এইফালৰ পৰা ভৰাই উলিয়াই দিম। কাৰণ কেলৈ বাহিৰত থাকিলে মানে কি হয়, কেতিয়াবা খোলাৰ সম্ভাৱনাটোও হয়। তেনেকৈ আমি ভিতৰৰ পৰা যেতিয়া ভৰাই দিওঁ তেতিয়া খোলাৰ সম্ভাৱনাটো নাথাকে আৰু দহিটো টাইট হৈ থাকে। সেইটো এতিয়া সমানকৈ কাটি ল'ম। সমানকৈ এতিয়াতো কটা হোৱা নাই বাৰু, তথাপিতো মই এইটো প্ৰথমে কাটি লৈছোঁ। যেতিয়া কমপ্লিট কটা হ'ব তেতিয়া মই কাটি ল'ম। তথাপিতো এতিয়া মই এনেই জোখৰ কাৰণে বাৰু অলপ কাটি ল'ম। আপোনালোকে ফণি দিও ফণিয়াই ল'ব পাৰে, কিন্তু মই ফণি দি ফণিয়া নাই কাৰণ এইটো সূতা এনেকৈ হাতেৰে অলপ হেৰি কৰি দিলে মানে হৈ যায়। চব এইটো ওলাই আছে। এতিয়া ইয়াৰ ছাইডটো অলপ কাটি দিওঁ, অলপ সমান হৈ থাকিব বুলি। চব এনেকৈ ছাইডবিলাক কাটি দিওঁ অলপ। এনেকৈ কাটি দিছোঁ। মইতো বাৰু এনেকৈ বাতিছোঁ বাৰু। আপোনালোকে যদি বেলেগ পদ্ধতিৰে জানে বাতিবলৈ তেতিয়াও মোক জনাব কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু কাষতে থকা যিটো বেল আইকন সেইটো দবাবলৈ নাপাহৰিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে মানে আপোনালোকে পাই যাব। আৰু এনেকৈ সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈও আহিম। এই চব কমপ্লিট হৈ গ'ল। এই চব এনেকৈ দুডালমান হৈ গ'ল। তো এনেকৈ মই বাতি লৈছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, আকৌ কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকে জনালে আমাক ভালো লাগে আৰু আপোনালোকে জনালে মানে আমাৰ নেক্সট ভিডিঅ' এটা লৈ আহিবলৈ অলপ আমি সাহসো কৰোঁ। তো গতিকে ভালে থাকক, সুখলে থাকক, টেক কেয়াৰ। আৰু এই চব কমপ্লিট বাতি দিছোঁ। আপোনালোকে এবাৰ চাই ল'ব। আৰু যদি যিসকলে নতুনকৈ বাতিছে সেয়া সকলোকে কৈছোঁ যে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এইটো সূতাৰে বাতিলে মানে কেনেকুৱা লাগে।